প্ৰিয় বন্ধুসকল, কুমাৰ্ছ ইংলিছ টিউটৰিয়েললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ' ক্লাছত আমি এনেকুৱা ডিটাৰমিনাছ আলোচনা কৰিম যি ডিটাৰমিনাছ দুটাই তাতকৈ বেছি বা আটাইতকৈ বেছি আদিৰ দৰে ভাৱ প্ৰকাশ কৰে। যেনে যোৱা ভিডিঅ'টোত আমি যিমান শিকিছিলোঁ, আজিৰ ভিডিঅ'টোত তাতকৈ বেছি শিকিম। বা কুমাৰ্ছ ইংলিছ টিউটৰিয়েলৰ ভিডিঅ'বোৰ যদি আমি চাই থাকোঁ, তেতিয়াহ'লে আমি আটাইতকৈ বেছি শিকিম। এনেধৰণৰ ভাৱ প্ৰকাশ কৰিবলৈ আমি কি ব্যৱহাৰ কৰিম? এনেধৰণৰ ভাৱ প্ৰকাশ কৰিবলৈ আমি ব্যৱহাৰ কৰিম মোৰ মোষ্ট। তাৰ লগতে আমি মাছ মেনিও একেলগে শিকি ল'ম। গতিকে বন্ধুসকল, দেৰি নকৰোঁ, আমি আলোচনা কৰিবলৈ লৈছোঁ মোৰ মোষ্ট। দেখাত একে যেন লাগে, নহয়নে? কিন্তু মোৰে বুজায় তাতকৈ বেছি, তাতকৈ অধিক, আৰু মোষ্টে বুজায় আটাইতকৈ বেছি অধিক। গতিকে এই মোৰ আৰু মোষ্টৰ ব্যৱহাৰটো আমি ভালকৈ শিকাটো অতি জৰুৰী, কাৰণ প্ৰতিটো ইংৰাজী বিষয়ৰ প্ৰতিটো পৰীক্ষাত এই মোৰ আৰু মোষ্টৰ ব্যৱহাৰ সম্বন্ধে কুৱেশ্যন আহিব পাৰে, প্ৰশ্ন সুধিব পাৰে। গতিকে আমি পলম নকৰাকৈ আগবাঢ়ো আলোচনা কৰিবলৈ যে মোৰ আৰু মোষ্ট কি হয়। মোৰ আৰু মোষ্ট কম্পেৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰী হয়, কিন্তু কি হয় মেনি আৰু মাছৰ। অৰ্থাৎ মেনি মানে হ'ল বহুত সংখ্যক, মাছ মানে হ'ল বহুত পৰিমাণ। গতিকে মেনি বহুত সংখ্যক, মোৰ তাতকৈ বেছি, মোষ্ট আটাইতকৈ বেছি। ঠিক তেনেকৈ মাছ বহুত পৰিমাণ, মোৰ তাতকৈ বেছি পৰিমাণ, মোষ্ট আটাইতকৈ বেছি পৰিমাণ। গতিকে মেনি আৰু মাছৰ কম্পেৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰী হ'ল ক্ৰমে মোৰ আৰু মোষ্ট। প্ৰথমতে আমি এই কথাটো শিকিলোঁ। তাৰপিছত আমি শিকিম যে মেনি বুকছ, মোৰ বুকছ, মোষ্ট বুকছ। অৰ্থাৎ মোৰৰ লগত আৰু মোষ্টৰ লগত কাউণ্টেবল প্লুৰেল নাউনো ব্যৱহাৰ হ'ব পাৰে, আৰু মোৰ আৰু মোষ্টৰ লগত আনকাউণ্টেবল নাউনো ব্যৱহাৰ হ'ব পাৰে। এই কথাটো আমি শিকি ল'লোঁ। কিন্তু বিশেষকৈ মোৰ আৰু মোষ্টক আমি ইয়াত গুৰুত্ব দি পেলাই শিকিম ডিগ্ৰীৰ ক্ষেত্ৰত। গতিকে আমি শিকিম যে তলৰ কম্পেৰেটিভ তলাৰ আৰু ছুপাৰলেটিভ টলেষ্ট, স্মল স্মলাৰ স্মলেষ্ট। অৰ্থাৎ কোনো এটা এডজেক্টিভৰ পিছফালে ইয়াৰ আৰু EST লগাই ক্ৰমে কম্পেৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰী গঠন কৰাটো নিয়ম। কিন্তু কিছুমান এডজেক্টিভ যিবিলাক নিজে দীঘলীয়া, অৰ্থাৎ দুটা চিলেবলতকৈ বেছি চিলেবল থকা এডজেক্টিভ যেতিয়া পাম, তেতিয়া কিন্তু এই নিয়মটো নাখাটে। অৰ্থাৎ ইয়াৰ আৰু EST যোগ কৰি কম্পেৰেটিভ আৰু ছুপাৰলেটিভ গঠন নকৰি কি কৰা হয়, মোৰ আৰু মোষ্ট লগাই কম্পেৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰী গঠন কৰা হয়। যেনে বিউটিফুল, মোৰ বিউটিফুল, মোষ্ট বিউটিফুল, প্ৰেচিয়াছ, মোৰ প্ৰেচিয়াছ, মোষ্ট প্ৰেচিয়াছ, লাউডলি, মোৰ লাউডলি, মোষ্ট লাউডলি, কেয়াৰফুল্লি, মোৰ কেয়াৰফুল্লি, মোষ্ট কেয়াৰফুল্লি। গতিকে এডভাৰ্বৰ ক্ষেত্ৰত আমি দেখোঁ যে LY আখৰত যদি শেষ হোৱা এডভাৰ্ব থাকে, তেতিয়াহ'লে মোৰ আৰু মোষ্ট লগাই পেলাই কম্পেৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰী গঠন কৰিব লাগে। কিন্তু আকৌ আৰ্লি, আৰ্লিয়াৰ, আৰ্লিয়েষ্ট। অৰ্থাৎ আৰ্লি এডভাৰ্বটোৱে আকৌ সেই নিয়মটো নামানে। আৰ্লিৰ কম্পেৰেটিভ হ'ব Y গুচি গৈ IER যোগ হয় আৰু IEST যোগ। অৰ্থাৎ আৰ্লি, আৰ্লিয়াৰ, আৰ্লিয়েষ্টহে কম্পেৰেটিভ। আৰ্লিৰ কম্পেৰেটিভ হ'ল আৰ্লিয়াৰ আৰু ছুপাৰলেটিভ হ'ল আৰ্লিয়েষ্ট। গতিকে আমি বন্ধুসকল ইমানখিনি শিকাৰ পিছত আমি আগবাঢ়োঁ। এতিয়া মোৰ আৰু মোষ্টক আমি শুদ্ধকৈ ব্যৱহাৰ কৰিবলৈ শিকিবলৈ হ'লে আমি সেই দুটা ডিটাৰমিনাছক কি কৰিম, গাণিতিক সূত্ৰত বান্ধি ল'লে আমাৰ কেতিয়াও ভুল নহয়। অৰ্থাৎ নাম্বাৰ 1 ষ্ট্ৰাকচাৰ আপোনালোকে চাওক যে মোৰ প্লাছ পজিটিভ এডজেক্টিভ বা এডভাৰ্ব প্লাছ দেন প্লাছ ডট ডট ডট। অৰ্থাৎ মোৰৰ লগত পজিটিভ এডজেক্টিভ বা এডভাৰ্ব থাকি তাৰপিছত দেন থাকিব। আকৌ 2 নম্বৰত যদি আমি চাওঁ দ্য মোষ্ট, আৰু পজিটিভ এডজেক্টিভ বা এডভাৰ্ব থাকি ডট 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 কিবা নাউন বা ক্লজ তাত থাকিব পাৰে। গতিকে ইয়াত এডভাৰ্বটো আমি ব্ৰেকেটত ৰাখিছোঁ আৰু কালাৰো চেঞ্জ কৰি লিখিছোঁ, কাৰণ এডভাৰ্ব ব্যৱহাৰ হ'লে ছুপাৰলেটিভ এডভাৰ্বৰ আগত দি ব্যৱহাৰ কৰা নহয়। সেইকাৰণে আমি ইয়াতে বস্তুটো আঙুলিয়াই থলোঁ। ইয়াৰ পিছত আমি যাম চেণ্টেঞ্চলৈ। যে চেণ্টেঞ্চ নম্বৰ 1, অংকুৰ ইজ ডেছ হেণ্ডচাম দেন কৃষ্ণ। আমি দূৰৰ পৰা গম পাই গ'লোঁ যে দেন আছে, আগফালে হেণ্ডচাম এডজেক্টিভ আছে, তাৰ আগফালে খালী ঠাই আছে। আমি ইয়াত চিয়'ৰলি কি লিখিম যে অংকুৰ ইজ মোৰ হেণ্ডচাম দেন কৃষ্ণ। চেণ্টেঞ্চ নম্বৰ B, কবিতা ইজ দ্য ডেছ বিউটিফুল গাৰ্ল ইন আৱাৰ ভিলেজ। গতিকে আগফালে দি আছে, পিছফালে খালী ঠাই আছে। গতিকে দিৰ পিছত মোষ্ট ব্যৱহাৰ হয় বুলি আমি ইতিমধ্যে শিকিছোঁ। আমাৰ গাণিতিক সূত্ৰই দি দিলে। গতিকে তাত আমি কি লিখিম, কবিতা ইজ দ্য মোষ্ট বিউটিফুল গাৰ্ল ইন আৱাৰ ভিলেজ। C নম্বৰ চেণ্টেঞ্চ, গোল্ড ইজ মোৰ প্ৰেচিয়াছ দেন আয়ৰন বাট আয়ৰন ইজ ডেছ ইউজফুল দেন গোল্ড।
gold is less precious than iron, but iron is less useful than gold. অর্থাৎ দুইটাতে দেন আছে, গতিকে আমি ইয়াত শিওরলি কি কৰিম, more ব্যবহার কৰিম। অর্থাৎ gold is more precious than iron, but iron is more useful than gold. Number D, the dog is the less faithful animal. ইয়াত দি আহি গ'ল, আমি অটোমেটিক্যালি কি লিখিম, most, the dog is the most faithful animal. Sentence number E, this question is less important than that question. ইয়াতো দেন আছে, পজিটিভ অ্যাডজেক্টিভ আছে, আমি লাহেকে মোর বহাই দিই। হি ক্যান সিং less loudly than I, অর্থাৎ হি ক্যান সিং less loudly than I, ইয়াতো লাউডলি এডভার্ব আছে, সেই এডভার্বৰ পাছত দেন থকাৰ কাৰণে আমি আগফালে কি লিখি দিম, মোৰ লিখিম। গতিকে হি ক্যান সিং more loudly than I. Sentence number G, she tells stories less interestingly than he. She tells stories less interestingly than he. পজিটিভ এডভাৰ্ব আছে, গতিকে ইণ্টাৰেষ্টিংলি পজিটিভ এডভাৰ্বৰ আগত খালী ঠাই আছে, পিছফালে দি আছে, তেতিয়া আমি কি লিখিম, মোৰ লিখিবই লাগিব। Sentence number 8, he drives his car less carefully. Carefully পজিটিভ এডজেক্টিভৰ আগত খালী ঠাই আছে, আমি তাত কি কৰিম, he drives his car very কে আলোচনা কৰিম। ভেৰি আৰু মাছ, ভেৰি আৰু মাছ দুয়োটাই অধিক বুজায়। ভেৰি মানে বৰ বেছি, মাছ মানে বৰ বেছি, গতিকে এই দুটাও খেলি মেলিজনক। গতিকে আমি ইয়াতে শিকি ল'ম যে গাণিতিক সূত্ৰত যদি বান্ধিবলৈ যাওঁ, ভেৰি প্লাছ পজিটিভ এডজেক্টিভ বা এডভাৰ্ব প্লাছ ডট 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 ডট, অৰ্থাৎ ভেৰি টল, ভেৰি স্মল, ইয়াত আমি পাইছোঁ ভেৰি টল, ভেৰি স্মল, ভেৰি বিউটিফুল, ভেৰি প্ৰেচিয়াছ, ভেৰি স্পিডিলি, ভেৰি লাউডলি। ঠিক তেনেকৈ মাছ প্লাছ কম্পাৰেটিভ এডজেক্টিভ এডভাৰ্ব প্লাছ দেন। গতিকে অথনি টল পাইছিলোঁ, এতিয়া আমি টলাৰ লিখিম, যে মাছ টলাৰ, মাছ স্মলাৰ, মাছ মোৰ বিউটিফুল, মাছ মোৰ প্ৰেচিয়াছ, মাছ মোৰ লাউডলি, এটচেট্ৰা। গতিকে এই ধৰণেৰে আমি সূত্ৰত বান্ধি পেলাই যদি ডিটাৰমিনাৰ্ছবিলাকক আমি মনত ৰাখি লওঁ, আমাৰ কেতিয়াও ভুল নহ'ব আৰু ইংৰাজী ভাষাটো সহজ হৈ পৰিব। Sentence number A, he drives his car less carefully. Carefully, positive adverb, so we should use here very carefully. But in the sentence number B, his father drives his car less more carefully than he. Almost the same type of sentence, but it is in the comparative form, more carefully. Then we must use here much. His father drives his car much more carefully than he. Sentence number C, she is a less tall girl. She is a very tall girl. This book is very interesting. This book is much more interesting than that one. So, more interesting. Already comparative হৈ আছে, গতিকে তাৰ আগত আমি কি কৰিম, মাছ বহাম। এনেকৈ ভেৰি আৰু মাছৰ ব্যৱহাৰ শিকাৰ পিছতো আমাক কেতিয়াবা খেলি মেলিৰ সৃষ্টি হ'ব পাৰে, বিশেষকৈ এইবোৰ বাক্যৰ ক্ষেত্ৰত। যে EFGত আমি যিবিলাক বাক্য লৈছোঁ, আমাৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভুল কৰা দেখা পাওঁ। যেনে দ্য ওল্ড মেন ইজ less richer than any other man in our village. মাছ মেনি মোৰ অপশ্যন দিয়া আছে, তিনিওটা বাক্যৰ কাৰণে আমি এই তিনিটা অপশ্যন ৰাখিছোঁ। গতিকে দেন থাকিলে মোৰ ব্যৱহাৰ কৰা হয়, কিন্তু দেন থাকিলে মোৰ কেতিয়া ব্যৱহাৰ কৰা হয়, কম্পাৰেটিভ ডিগ্ৰী গঠন কৰিবলৈ। অলৰেডি কম্পাৰেটিভ ডিগ্ৰী গঠন হৈ থকা চেণ্টেন্সৰ ক্ষেত্ৰত কিন্তু মোৰ নবহে। আমাৰ ছাত্ৰ ছাত্ৰীয়ে দেন দেখাৰ লগে লগে মোৰ লিখি দিয়ে। গতিকে আমি বৰ সাৱধান হ'ব লাগিব যে সকলো দেনৰ লগত মোৰ ব্যৱহাৰ নহয়। ইয়াত ইতিমধ্যে ৰিচৰ কম্পাৰেটিভ ৰিচাৰ হৈ আছে, যদি মোৰ লিখি দিওঁ দুটা কম্পেৰিটিভ হ'ব, মোৰো কম্পেৰিটিভ, ৰিচাৰো কম্পেৰিটিভ। উই মাষ্ট এভইড ডাবল কম্পেৰিজন। আমি দুটা কম্পেৰিজন একেলগে লিখিব নোৱাৰিম। সি ইজ less younger than her husband. Same type of sentence, younger, young, younger, youngest. দেন আছে বুলি মোৰ লিখিব নালাগে, কাৰণ younger কম্পাৰেটিভ হৈ আছে, গতিকে মোৰ লিখিলে ভুলহে হ'ব। সেন্টেন্স নাম্বাৰ জিত আমাৰ সেই চিন্তাটো নাই, কাৰণ হি ৰিচিভড less more help from his teacher than from his parents. অলৰেডি মোৰ হেল্প আছে, গতিকে ইয়াত আমি মোৰ নিলিখোৱে বা কোনেও মোৰ নিলিখে, ইয়াত অট'মেটিকেলি আমি যদি মন কৰোঁ মেনিটো নহয়। গতিকে ইয়াত কি হ'ব, যে হি ৰিচিভড মাছ মোৰ হেল্প ফ্ৰম হিজ টিচাৰ দেন ফ্ৰম হিজ। আৰু বন্ধুসকল, এই ভিডিঅ'টোৰ যোগেদি যদি কিবা কিঞ্চিত হ'লেও উপযোগিতা পোৱা বুলি ভাবে, তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।